নমস্কাৰ বন্ধু বান্ধৱীসকল লাৰ্ণিং ফৰ অল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ইউনিক আইডিটো জেনেৰেট কৰিলেনে? এইটো হৈছে তেওঁলোকৰ বাবে যিসকলে মেট্ৰিক পাছ কৰি নতুন এখন কলেজত এডমিশ্যন ল'ব বিচাৰে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গ্ৰেজুৱেটৰ কাৰণে নতুন এখন কলেজত এডমিশ্যন ল'ব বিচাৰে বা গ্ৰেজুৱেট পাছ কৰাসকলে নতুন এখন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব বিচাৰে বা ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ বাবে ইউনিক আইডিটো কৰা হৈছে। ইউনিক আইডিটো তেওঁলোকে জেনেৰেট কৰিব লাগিব, ইউনিক আইডি নাম্বাৰ এটা ল'ব লাগিব আৰু এইটো DHE অৰ্থাৎ ডাইৰেক্টৰেট হায়াৰ এডুকেশ্যন অসম চৰকাৰৰ পৰা অপেন হৈছে 4 জুলাই তাৰিখৰ পৰা। এতিয়ালৈকে ইয়াৰ লাষ্ট ডেট দিয়া নাই আৰু আপোনালোকে যদি কৰা নাই তেন্তে অতি শীঘ্ৰে কৰি লওক, কাৰণ এইটো কম্পালচৰি হয়। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টা বেলটি বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে অতি শীঘ্ৰে পাই যায়। আৰু তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ পৰা শেষলৈ ভালকৈ মনোযোগেৰে শুনিব আৰু চাব। ইউনিক আইডিটো জেনেৰেট কৰাৰ আগতে আপোনালোকে প্ৰথমে চাওক যে আপোনালোকৰ এই ন'টিছখন যিখন ইউনিক আইডি জেনেৰেট কৰিবলৈ ন'টিছ এখন দিছে, এই ন'টিছত আপোনালোকক লিখাই আছে সকলোবোৰ। আৰু আপোনালোকে যদি ৱেবছাইটটো বিচাৰি পোৱা নাই তেন্তে ইয়াতে ৱেবছাইটটো আছে, এয়া চাওক ডাইৰেক্টৰেট হায়াৰ education.assam.government.in। এইটো ৱেবছাইটত আপোনালোকে গ'লে এইখন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ পাই যাব। তেন্তে বলক আমি যাওঁ গুগলত, এতিয়া এইটো চাৰ্চ কৰোঁ আৰু আপোনালোকক কেনেকৈ জেনেৰেট কৰিব লাগে দেখাওক। চাওক, প্ৰথমতে আপোনালোকে গুগলত যাব। গুগলত গ'লে আপোনালোকে ইয়াতে চাৰ্চ কৰিব আৰু টাইপিং কৰিব পাৰে। এনেকৈ ওপৰত যেনেকৈ দিয়া আছে, মোৰ ইয়াতে আগতে টাইপিং কৰি থৈ দিছিলোঁ, অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন এনেকৈ দিলেও আপোনালোকৰ আহিব, বা ইয়াতে দিব পাৰে ডাইৰেক্টৰেট অফ হায়াৰ education.assam.government.in এনেকৈ চাৰ্চ মাৰিলেও হ'ব। চ' মই ওপৰটোৱে দিম, ওপৰটো টাইপ কৰি থৈছিলোঁ যেতিয়া, দুয়োটাতে আপোনালোকে পাই যাব। এনেকৈও চাৰ্চ মাৰিব পাৰে। চ' মই এইটোৱে মাৰি দিছোঁ, আহি গ'ল। চ' কি আহিছে ইয়াত, DHE অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ। তো ইয়াতে ওপৰতো ক্লিক কৰিব পাৰে আপোনালোকে, তলতো ক্লিক কৰিব পাৰে। এইটো হৈছে আছাম কেৰিয়াৰ, এইটো assamcareer.com ৱেবছাইটটোত আপোনালোকে যিকোনো চাকৰিৰ ন'টিফিকেশ্যনবিলাকো পাই যাব। চ' ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ ইয়াতে যিকোনো নতুন জবৰ ক্ষেত্ৰতে হওক বা যিকোনো ইনফৰমেশ্যনবিলাক ইয়াতে ন'টিছ আহি যায়। চ' ইয়াতে ওপৰতে আহিছে নতুনকৈ অহাটো, DHE আছাম ষ্টুডেণ্ট ইউনিক আইডি 2020। চ' অনলাইন এপ্লিকেশ্যন চলি আছে। ইয়াতে আপোনালোকে তলত যাব। তলত গৈ আপোনালোকে ইয়াতে পাব অফিচিয়েল ন'টিফিকেশ্যন মানে হৈছে ইয়াত ন'টিছখন আপোনালোকে পাই যাব। হিয়াৰত ক্লিক কৰিলে, মই এইটো কৰিছোঁৱে যেনিবা, মোৰ এইটো কৰাই আছে, ন'টিছখন দেখালোঁ আপোনালোকক, গতিকে মই এইটো আৰু ক্লিক নকৰোঁ। আপোনালোকে যদি চোৱা নাই, ভালকৈ চাব বিচাৰে তেন্তে ইয়াত ক্লিক হিয়াৰ কৰি আপোনালোকে ন'টিছখন চাই ল'ব পাৰে। তাৰপিছত আছে ইউনিক আইডি জেনেৰেট। তো ইয়াতে আপোনালোকে জেনেৰেট কৰিবৰ কাৰণে হিয়াৰত ক্লিক কৰিব লাগিব আৰু ইয়াত লাষ্টত আছে অফিচিয়েল ৱেবছাইটত আপোনালোকে ৱেবছাইটটোৰ কাৰণে ইয়াতে পাই যাব ৱেবছাইটটো। চ' এইটোৱে হ'ব জেনেৰেটৰ। এইটো ক্লিক ছেকেণ্ডটো কৰিম, আমি ছেকেণ্ডটো কৰিলোঁ। এয়া আমাৰ আহি গ'ল, ওপৰত লিখা আছে। এইবিলাক আপোনালোকে পঢ়ি চাব পাৰে, ইয়াতে ইনষ্ট্ৰাকশ্যনবিলাক দিয়া আছে। এজন ব্যক্তিহে মাত্ৰ এটা নাম্বাৰ, এটা ইউনিক আইডি ইউজ কৰিব পাৰে, জেনেৰেট কৰিব পাৰে, ইয়াতে লিখা আছে ইয়া। আৰু আপোনালোকৰ নৰ্মেল মেছেজত চেণ্ড হ'ব যদি আপোনালোকে এটা ভেলিড নাম্বাৰ দিয়ে, ফোন নাম্বাৰ। চ' ইয়াতে আপোনালোকৰ তলত আছে গ' ফৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে যাব পাৰে, নতুবা আপোনালোকে তলতো ইয়াতে ফিল আপ কৰিব পাৰে, তলতো আছে ইয়া। চ' আমি এতিয়া ক'ত যাম, ইয়াতে যাম বাৰু, গ' ফৰ ৰেজিষ্ট্ৰেশ্যনত ইয়াতে যাওঁ। আহি গ'ল ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন। চ' এতিয়া আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন দিব লাগিব। গতিকে ইয়াত ফাৰ্ষ্ট নেমটো আপোনালোকে লিখিব, ইয়াতে নামটো, তাৰপিছত মিডল নাম আছে যদি মিডল নামটো দি দিব, তাৰপিছত লাষ্ট নেম উপাধিটো দি দিব ইয়াত কেপিটেল লেটাৰ্ছত, তাৰপিছত ফাদাৰ্ছ নেমটো দিব, দেউতাৰ নামটো, তাৰপিছত মাদাৰ্ছ নেম দিব, মাৰ নামটো, তাৰপিছত ভেলিড মোবাইল নাম্বাৰ এটা দি দিব আপোনালোকৰ, যাতে ইউনিক আইডিৰ নাম্বাৰটো আপোনালোকৰ মোবাইলত SMS-ৰ দ্বাৰা চেণ্ড হৈ যায়। তাৰপিছত ডেট অফ বাৰ্থটো দিব, ইয়াতে ডেইজ দিব, প্ৰথমে মান্থ দিব, তাৰপিছত ইয়াৰ দিব। ইয়াতে ক্লিক কৰিলে আপোনালোকৰ এনেকৈ ওলাই যাব, ইয়াতে তাৰপিছতে আপোনালোকে ইয়াতে জেণ্ডাৰ দিব, জেণ্ডাৰ আপোনালোকৰ ইয়াত আহি যাব, মেল হয়নে ফিমেল হয়নে ট্ৰান্সজেণ্ডাৰ হয় এনেকৈ দি দিব পাৰে। তাৰপিছত ৰিলিজিয়নটো দিব, ৰিলিজিয়নটো আপোনালোকে কি হয়, হিন্দুইজম হয়নে, বুদ্ধিজম হয়নে, মুছলিম হয়নে, খ্ৰীষ্টিয়ানিটি হয়, আহি যাব। তাৰপিছতে আপোনালোকৰ আছে কাষ্টটো আপোনালোকে মাৰিব, এনেকৈ কি হয়,
তাৰপিছত PWD হয়, এইটো হ'ল ফিজিকেল ডিছেবিলিটি যিবিলাকে হয় তেওঁলোকে ইয়েছ মাৰিব আৰু যিবিলাকে নহয় তেন্তে নো মাৰিব। ষ্টেট অফ ডমিচাইল ইয়াতে আপোনালোকে অসমৰ হয় নে বিহাৰ নে ছত্তীশগড় হয় ইয়াতে দিব পাৰে। সৰি, এইটো মোৰ বেগ হৈ গ'ল। তাৰপিছতে আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্ট লিখিব লাগিব, ডিষ্ট্ৰিক্টবিলাকো আহি যাব ইয়াত। এতিয়া আপোনালোকৰ এইটো হেং মাৰিছে, বহুতে ফিল আপ কৰিছে কাৰণে আপোনালোকে অলপ টাইম ৰৈ কৰিব। এইবিলাক এটা ফিল আপ কৰি উঠি এটা এনেকৈ ৰৈ কৰিব, তেতিয়া আহি যাব। ডিষ্ট্ৰিক্টটো লিখিব আপোনালোকৰ। তাৰপিছত এক্সামিনেশ্যন কোৰ্চ ইনফৰমেশ্যন দিব লাগিব। লাষ্ট কোৱালিফাইং এক্সামিনেশ্যনটো আপোনালোকে কি কৰিলে, মেট্ৰিক যদি 10লৈকে পঢ়িলে তেতিয়া HSLC কমপ্লিট, এইটো HSLC দিব লাগিব। আৰু যদি হায়াৰ ছেকেণ্ডাৰী পঢ়ি উঠিলে তেতিয়াহ'লে সেইটো HS দিব লাগিব। আৰু গ্ৰেজুৱেট কৰি উঠাসকলে যিবিলাকে PGৰ কাৰণে এডমিশ্যন ল'ব তেওঁলোকে গ্ৰেজুৱেট দিব লাগিব ইয়াত লাষ্ট কোৱালিফাইং এক্সামিনেশ্যনত। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। আপোনাৰ লাষ্ট কোৱালিফাইং এক্সামৰ যিটো এনৰলমেণ্ট আছিলে সেইটো দিব লাগিব। তাৰপিছত ছিকিং এডমিশ্যন ফৰ কিহৰ বাবে এডমিশ্যন ল'ব, PGৰ কাৰণে ল'ব নে গ্ৰেজুৱেটৰ UGৰ কাৰণে ল'ব নে HSৰ কাৰণে ল'ব, ইয়াত লিখিব লাগিব। ইয়াতেও আহি যাব ইয়াত অপশ্যনত। তাৰপিছত ছিকিং এডমিশ্যন ইয়াৰ চেমিষ্টাৰটো লিখিব আপোনালোকে কিমান চেমিষ্টাৰত এডমিশ্যন ল'ব। আৰু ইয়াতে বছৰটো লিখিব লাগিব নহ'লে HSৰ কাৰণে এডমিশ্যন ল'লে। তাৰপিছত বেংক একাউণ্ট ডিটেইলছটো দিব লাগিব আপোনালোকে। ইয়াতে বেংক একাউণ্ট হোল্ডাৰ নেম, ইয়াতে আপোনালোকে দেউতাৰ একাউণ্টো দিব পাৰে। আপোনাৰ যদি একাউণ্ট নাই তেতিয়াহ'লে ইয়াতে নামটো লিখিব, বেংক একাউণ্ট হোল্ডাৰ ব্যক্তিজনৰ নাম। তাৰপিছতে ইয়াত বেংক একাউণ্ট নাম্বাৰটো লিখিব, শুদ্ধকৈ লিখিব। তাৰপিছত IFSC কোডটো লিখিব। তাৰপিছত কেপচাটো ইয়াতে আপোনালোকে এই চাৰ্চ বটনটো চাৰ্চ মাৰি দিব। এই নাম্বাৰটো ইয়াতে পূৰা একেধৰণে লিখি দিব লাগিব। এই কেপচা নাম্বাৰটো আহি যাব, এইটো লিখি দিব। আৰু যদি নাহে এই চাৰ্চ বটনটো টিপি দিব, আহি যাব। তাৰপিছত গোটেইখিনি হৈ যোৱাৰ পিছত আপোনালোকে এই I certify that the above information I have provided is true, এইটো আপোনালোকে ক্লিক কৰি দিব লাগিব। তেতিয়া আপোনালোকে ছাবমিটটো কৰিব। ছাবমিটটো কৰাৰ পিছত আপোনালোকৰ কনফাৰ্মেশ্যন আহিব, এটা yes দি দিব। yes দিয়াৰ পিছত আপোনালোকৰ ছাকচেছফুল হৈ যাব আৰু এটা SMS গুচি যাব নৰ্মেল মেছেজত। SMSটো গুচি যোৱাৰ পিছত আপোনালোকৰ একনলেজমেণ্ট এখন আহিব, সেইখন আপোনালোকে ডাউনলোড কৰি থ'ব। সেইখন বহুত দৰকাৰী হয়, এডমিশ্যনৰ টাইমত লাগিব সেইখন। চ' আপোনালোকে সেইখন PDF ফাইল কৰি আপোনালোকে ছেভ কৰি ৰাখিব আৰু পাৰিলে প্ৰিণ্ট আউট কৰি ৰাখিব। এনেকৈ আপোনালোকৰ ফৰ্মখন ৰেজিষ্ট্ৰেশ্যন হৈ যাব। চ' মই এইটো কৰিছোঁৱে অলৰেডি, সেইকাৰণে মই দুবাৰ কৰা নাই, কাৰণ ইউনিক আইডিটো এবাৰেই হয়। মই এতিয়া MA কৰি আছোঁ, ময়ো 3rd চেমত এডমিশ্যন ল'ম। গতিকে আপোনালোকে ভুল নুবুজিব কিয় কৰা নাই বুলি, অলৰেডি কৰিছোঁৱে সেইকাৰণে। চ' এনেকৈ কৰিব। আৰু কিবা যদি সুধিব লগা থাকিলে বা বুজি নাপালে তেন্তে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত সুধি দিব, তেতিয়া মই আপোনালোকক কৈ দিম কোনটো কি হয়। তেন্তে আজিলৈ ইমানে, আৰু আগলৈ লগ পাম, তেন্তে বাই বাই।